মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক তৃতীয় শ্ৰেণীৰ লেসন 12 পৰা এ লিটল সিড এটা সৰু বীজ প্ৰথমতে মই তোমালোকক কবিতাটি পাঠ কৰি দিছো, তাৰ পাছত অসমীয়া ভাঙনি কৰিম। ইয়াৰ কবি হল মাৰ্বেল ওয়াটছ। এ লিটল সিড এটা সৰু বীজ। এ লিটল সিড ফৰ মি টু sow, a little earth to make it grow, a little hole, a little pet, a little wish, and that is that. A little sun, a little shower, a little while, and then a flower. এতিয়া তোমালোকে অসমীয়া ভাঙনি চাই লোৱা। A little seed for me to sow, এটা সৰু বীজ মোৰ বাবে ৰুবলৈ। A little earth to make it grow, এটুকুৰা মাটি লাগে ইয়াক ডাঙৰ হ'বলৈ। A little hole, a little pet, a little hole, সৰু এটা গাঁত খান্দিব লাগে। A little pet, আৰু ইয়াক সমান কৰি দিব লাগে। A little wish, and that is that, সেইটো কৰিবলৈ অলপ ইচ্ছা লাগে আৰু সেইটো কৰা হ'ল। A little sun, a little shower, অলপ সূৰ্য পোহৰ লাগে। A little shower, অলপ বৰষুণ লাগে। A little while, আৰু অলপ পিছত। And then a flower, তাৰ পিছত কি হ'ল? এটা সৰু ফুলৰ সৃষ্টি হ'ল। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় কবিতাটি অলপ বুজি পাইছা আৰু তোমালোকে নিজে পঢ়াৰ লগতে অৰ্থখিনিও বুজিবলৈ চেষ্টা কৰিবা হওক।